অভিনেতা নয়ন নীলিমে ক'লে ৰাঘৱ চাঘৱ চাই থাকিবলৈ এতিয়া মোৰ সময় নাই। অভিনেতা নয়ন নীলিম আৰু জনপ্ৰিয় অভিনেতা যতীন বৰাৰ মাজত কিবা কাজিয়া লাগিল নেকি? কিয় এনেকৈ ক'লে অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে সতীৰ্থ অভিনেতা যতীন বৰাৰ বিষয়ে? সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেতা সকলোৰে মাজত ডেম্ফুৰ হিচাপে জনপ্ৰিয় নয়ন নীলিমক এটা আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকে সুধিবলৈ বিচাৰিলে যে নয়ন দা, আপুনি বাৰু এবাৰ ৰাঘৱ নাই চোৱা, আপুনি ৰাঘৱ নাচায় নেকি? তেতিয়া জনপ্ৰিয় অভিনেতা নয়ন নীলিমে কয় যে মই ৰাঘৱ চাঘৱ চাই থাকিবলৈ এতিয়া সময় নাই। কিন্তু কিয় এনেকৈ ক'লে সকলো জানিব পাৰিব, গতিকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, যতীন বৰাৰ ৰাঘৱ চিনেমাখন আপোনালোকে বাৰু চাই কেনেকুৱা পালে, আৰু এই চিনেমাখন চাই আপোনালোকে কেনেকুৱা পাইছে বা চিনেমাখনৰ যতীন বৰাৰ অভিনয় আপোনালোকে চাই কেনেকুৱা পালে তাকো আমাৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। জনপ্ৰিয় অভিনেতা নয়ন নীলিমে কয় যে এতিয়া মোৰ ৰাঘৱ চিনেমাখন চাবলৈ সময় নাই, কাৰণ চাব পৰা হ'লে মোৰো ভাল লাগিলহেঁতেন, কিন্তু এতিয়া মই কেইটামান নতুন প্ৰজেক্টৰ কামত ব্যস্ত আছোঁ, সেয়েহে মই ৰাঘৱ চিনেমাখন চাবলৈ পোৱা নাই। অভিনেতা নয়ন নীলিমে কয় যে মই বৰ্তমান ৰাঘৱ চিনেমাখন চাবলৈ সময় পোৱা নাই, কিন্তু মোৰ সতীৰ্থ হিচাপে যতীনলৈ মৰম সদায় আছে। যতীন বৰা নতুন নতুন চিনেমা দৰ্শকে চাই থাকক আৰু অসমীয়া ছবি জগতক এখোজ আগবঢ়াই নিয়াত সকলোৱে সহায় কৰক বুলি জনপ্ৰিয় অভিনেতা নয়ন নীলিমে জানিবলৈ দিছে। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে কয় যে যতীন বৰা মোৰ এজন সতীৰ্থ তথা ভাল বন্ধু। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।